নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰঙীন পৃথিৱীলৈ। আৰু যোৱাকালি যি গুৱাহাটীত মৰ্মান্তিক ঘটনা ঘটি গ'ল, ঈশান আৰু ইবন দুয়োটা, এটা 8 বছৰীয়া এটা 3 বছৰীয়া শিশু, যি মৰ্মান্তিক দুৰ্ঘটনা হ'ল চিলিণ্ডাৰ ব্ৰাছ হোৱাৰ ফলত। আচলতে সেইটো অতি দুখ লগা খবৰ। আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁলোক দুজনলৈ অশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। তেওঁলোক য'তে আছে তাতে যেন সুখে শান্তিৰে থাকে। এতিয়া কথাটো হ'ল যে আমি বৰ্তমান গেছ আমি আনো, গেছত আমি তাত যি চিলপেক থাকে সেইটো হয়তো বহুতে চেক কৰে বা কিছুমানে চেক নকৰে। সেইটো আপোনালোকে চেক কৰক, গেছৰ ওজন চাওক, ওজন আৰু তাত যি চিলপেক থাকে সেইটো চেক কৰক। আৰু দ্বিতীয়তে মই ভিডিঅ'টো বনাবলৈ লৈছোঁ যে গেছৰ যি ছাইডত লিখা থাকে, মই আপোনালোকক দেখাই দিম যে গেছৰ ছাইডত লিখা থাকে যে A20, A21 বা A25 বা ধৰি লওক B20, B21 আৰু B25। এই কথাটো হ'ল যে আমাৰ ABCD এই তিনিটা হ'ল এটা বছৰত সেইকেইটাই মানে 3 ভাগ কৰি লয়। ধৰি লওক জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এই তিনিটা হ'ল A, আৰু এপ্ৰিল, মে', জুন এইকেইটা হ'ল B। এনেদৰে বছৰটোত যি 12টা মাহ থাকে, 12টা মাহ 3টা মাহকৈ ভাগ কৰি লোৱা হয়। আৰু সেই ভাগ কৰি লোৱাৰ পিছত আপোনাৰ যিটো গেছত A20 থাকিব বা B20 থাকিব, সেইটো গেছৰ ভেলিডিটি আপুনি তাত চাব পাৰে কলা ৰিংটোৰ তলত। তাত আপুনি যদি A20 হয়, সেইটো আপোনাৰ ভেলিডিটি হ'ব যে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এই 3 মাহৰ আপোনাৰ ভেলিডিটি হ'ব। আপুনি সেই 3 মাহৰ পাছত 20 চনৰ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ সেই 20 চনৰ ভিতৰত আপুনি সেই গেছ চিলিণ্ডাৰটো এৰি দিয়ক আৰু বেলেগ এটা গেছ চিলিণ্ডাৰ কিনি আনক। দ্বিতীয় দেখাই দিছোঁ আপোনালোকক ইয়াত ভিডিঅ'ত, এইটো গেছত ঘৰৰ গেছটো, এইটো A29 লিখা আছে ইয়াত। এইটো হ'ল আমাৰ মানে এইটো জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চৰ 2029 চনলৈকে এইটো আছে গেছ। দ্বিতীয় কথাটো হ'ল যে আৰু যদি তাত থাকে বা A25, সেইটো হ'ব যে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ 2025 চনৰ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চলৈকে গেছটো মানে আপোনাৰ ভেলিডিটি আছে। ঠিক তেনেকৈ বি হ'লে মানে ধৰি লওক এপ্ৰিল, মে', জুন। বি হ'লে মানে B20 হ'লে মানে এপ্ৰিল, মে', জুন এই 3টা মাহ আপোনালোকৰ সেই গেছৰ চিলিণ্ডাৰটো ভেলিডিটি থাকে। সেইকাৰণে আপোনালোকক মই বাৰে বাৰে কৈছোঁ যে গেছ চিলিণ্ডাৰটো কিনাৰ আগত তাত থকা চিলপেক আৰু গেছৰ ওজন চাই আপোনালোকে গেছ চিলিণ্ডাৰটো ঘৰলৈ লৈ আহক। আৰু অতি সতৰ্ক হওক যে আপোনালোকে গেছৰ বাৰ্ণাৰটো অফ কৰি আৰু তলৰ ৰেগুলেটাৰটো অফ নকৰাকৈ নাথাকিব। যিমান যি হ'লেও আপোনালোকে গেছৰ তলৰ ৰেগুলেটাৰটো সদায় চেক কৰিব আৰু গেছ জ্বলোৱা সময়ত গেছৰ বাৰ্ণাৰ অফ কৰিব আৰু গেছৰ চিলিণ্ডাৰটো ৰেগুলেটৰটো অফ কৰি থাকিব। আৰু আপোনালোকৰ তাত নাই বুলি ক'লে এটা পুনৰ বাল্টিং সদায় যোগাৰ কৰিব য'ত গেছ থাকে, আৰু এটা পানীৰ পাত্ৰ সদায় আপোনালোকে ৰাখিব। যদি আপোনালোকৰ তাত জুই নুমুৱা গেছ থাকে, তেতিয়া আপোনালোকে জুই নুমুৱা গেছটো সদায় সতৰ্কভাৱে ৰাখি থ'ব। আৰু ঘৰত যিকোনো কাম কৰাৰ আগত আপোনালোকে যেতিয়া গেছটো জ্বলাব, অতি সাৱধান হৈ জ্বলাব যাতে পাইপত কোনো লিক নাথাকে আৰু তাত কোনো ধৰি লওক আপোনালোকৰ গেছ চিলিণ্ডাৰটোৰ কোনো ৰেগুলেটৰ যাতে অন হৈ নাথাকে। আপোনালোকে যেতিয়া জ্বলাব গেছটো তেতিয়া আপোনালোকে ৰেগুলেটৰটো সদায় অন কৰি ল'ব। আৰু দ্বিতীয় কথাটো হ'ল যে আপোনালোকৰ ল'ৰা ছোৱালীৰ হাতত কেতিয়াও গেছৰ ওচৰত আপোনালোকে চলাই বা ধৰি লওক এনেকুৱা যিকোনো অগ্নি সংযোগ হোৱা ফুৱেল টাইপৰ আপোনালোকে বস্তুটো ইউজ কৰিবলৈ নিদিব। এইখিনিত মানে বাই চান্স ধৰিব নোৱাৰে, কেতিয়াবা পাইপত লিক হৈ থাকিব পাৰে বা কেতিয়াবা যিকোনো বস্তুত গেছটো লিক হৈ থাকিব পাৰে। যিকোনো ফালে আপোনাৰ ৰেগুলেটৰ ফালে হ'ব পাৰে বা পাইপৰ ফালে হ'ব পাৰে বা বাৰ্ণাৰ ফালে লিক হৈ থাকিব পাৰে। অতি সাৱধান হওক। সেইকাৰণে মই অভিভাৱকসকলক বেছিকৈ জনাওঁ যে আপোনালোকে সৰু ল'ৰা ছোৱালী থকাত এইখিনি সতৰ্ক হওক। তো গাইজ, ভিডিঅ'টো ইমানেই। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।